আরে ভাই কি কৰি আছ? ভাই কি করবি আমি তো অকলহরিয়া মানুষ। কি তই অকল হরিয়া কাৰণটো কি? আরে ভাই তোর সকলো আছে দেখোন, বাড়ির তামোল, পুখুরিত মাছ, চালত কুমড়া। আরে ভাই বাড়ির তামুল পুকুরিত মাছ সেইবোরে মোর কি মোক লাগে কেবল টকা ইয়েস টকা। আরে টকাৰ কাৰণে তই অকল হরিয়া, তোক এটা বুদ্ধি দিও শুন। দেচোন তোর বুদ্ধিটোৱে শুনি লও। খুঁজ তোর টকা আহিব। শুন ভাই মই যি টি কৰিব পাৰো, মই কিন্তু ভিক্ষা নুখুজো। তোক মই এটা কাহিনী কওঁ। আরে ভাই মোর কাহিনী চাহিনী ভাল নালাগে, মোক লাগে কেবল টকা। তই কৈ মৰিবি, আমাৰ লগত থাক বিন্দাস জীৱন। ক'ত আমৰ তলত, ক'ত বগৰীৰ তলত, ক'ৰ মন্দিৰৰ চিলিত, ভাবিব নালাগে। আরে ভাই তোৰ দৰে মই চুৰ নহয়, মই মানুহক সহায় কৰোঁ, পাৰিলে মানুহৰ পৰা টকা মাৰিম কিন্তু চুৰ নকৰোঁ। আরে ভাই তইতো বহু জনাই দেখুৱাই আছা, তই কচোন জুৱাৰ ভেটা কাক কয়? মোৰ কাৰণে এইবিলাক সাধাৰণ কথা। ওপৰৰ পৰা পৰিল পানী, পানী পৰি হল গাটা, গাটাও গাটা মস্ত গাটা, তাকে কয় জোৱাৰ ভাটা। আরে ভাই তইতো বহু জানা, থেংকস। আরে ভাই তই ভাবিছ মই চুৰ নকৰোঁ, কিন্তু ৰাতি মই মানুহৰ ঘৰত পিন্ধি দিওঁ। তোৰ কি হ'ল, তই দৌৰিছ যে? কি পাগলে হল নেকি? এ ভাই নহয় নহয়, কি হ'ল, তই দৌৰিছ যে? চব পাগল চব মেণ্টেল। মই ৰাস্তাৰে আহি থাকোঁতে এটা সপোন দেখিলো আৰু তহঁতকো দাউৰিব গ'লো। এইবিলাক বাদ দি শিখৰ আছে নেকি? মই শিখৰ খোৱা মানুহ নহয়, লাগে যদি মালক। আরে ভাই এইবিলাক বাদ দে, আমি যে বাৰিষাৰ বানত কলৰ নাৱত বচা মাৰিছিলো আৰু জঁপিয়াইছিলো, হয় আমি যে মন্দিৰৰ ভিতৰত নাচিছিলো আৰু জঁপিয়াইছিলো। এইবিলাক বাদ দে। মই যে কলেজত এজনী ছোৱালীক ভাল পাইছিলো আৰু কৈছিলো যে মোক তুমি ভাল পাবা নেকি, আৰু হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ। এটা হিন্দী চিনেমাৰ গান আছিল, মোৰ ভাবিলে দুখেই লাগে। বল এতিয়া আমি চুৰ কৰোগৈ, আজি টাৰ্গেট হ'ব শিৱ মন্দিৰ। আৰে আৰে কি যে চুৰ কৰিবি তই? মোৰ দেখোন আমি তিনিও ভাই ভাই, বাকীবোৰ পলিৰ গাই। হ'ব তহঁতে তাত কি চুৰ কৰিবি? আমি তাত মাটিৰ চাকি, মাটিৰ কলহ আৰু ভগৱানৰ ফটো চুৰ কৰিম। বল বল, আজিৰ টাৰ্গেট শিৱ মন্দিৰ। বল বল। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। কমেণ্ট কৰিব আৰু তলত থকা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। আজিলৈকে গুড বাই। বাই বাই।